আজি মই নৱম শ্ৰেণী অনুশীলনী 6.1 দুটাংক কৈ দিম তোমালোকে ভিডিওটো ভালকৈ চাবা ভিডিওটো লাইক কৰিবা চেনেল কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা এতিয়া পাঠটোলৈ যাওঁ তে তোমালোকৰ প্ৰথম অংক দিয়া আছে এ বি আৰু সি ৰেখাই ও বিন্দুত কটাকটি কৰিছে যদি এ ও সি আৰু বি ও 70 ডিগ্ৰী হয় আৰু বি ও ডি দিয়া আছে 40 ডিগ্ৰী তেন্তে বি ও ই আৰু প্ৰবৃদ্ধ বা প্ৰত্যাৱৰ্তী এংগল সি ও ই নিৰ্ণয় কৰিব লাগিব তে ইয়াত চোৱা চিত্ৰত চাবা যে সলিউশন 1 কি দিয়া আছে তোমালোকে ফাৰ্স্ট লিখি লবা দিয়া আছে আমাৰ এটো দিয়া আছে যে এংগল বি ও ডি মানে আমাক কিমান দিয়া আছে 40 ডিগ্ৰী চোৱা বিওডি 40 ডিগ্ৰী দিয়া আছে বিওডি 40 যদি হয় বিওডি 40 হয় এওসি 40 হ'ব কাৰণ বিপৰীত কোণ গতিকে আমাৰ এ ও সি সমান বি ও ডি হ'ব কিয় হ'ব এটো আমাৰ বিপৰীত কোণে হ'ল এটো বিপৰীত কোণ বিপৰীত কোণ এটো তোমালোকে বুজি পাইছা এটো 40 ডিগ্ৰী হলে এওসি আৰু বিওডি বিপৰীত কোণ হ'ব গতিকে সমান হ'ব আমাক বিওডি 40 দিয়া আছিল এটো বিওডি 40 দিয়া আছে ইয়াৰ অপোজিট এটো এংগল হ'ব এওসি বিপৰীত কোণ হ'ব এটা সমান হ'ব গতিকে 40 ডিগ্ৰী তোমালোকে লিখি যাব পাৰিবা গতিকে তোমালোকে এওসি তুমি 40 লিখিব পাৰিবা এওসি 40 ডিগ্ৰী লিখিব পাৰিবা আৰু এটা দিয়া আছে চোৱা এটো এওসি এংগল এওসি প্লাস এংগল দিয়া আছে বিও ই দিয়া আছে কিমান দিয়া আছে 70 ডিগ্ৰী আছে গতিকে আমি বিও ই কোণটো আমি উলাব লাগিব এতিয়া এতিয়া ইয়াত 70 হলে তোমালোকে ইয়াত বহাব পৰা তোমালোকে কি এওসি আছিল এটো এওসি আমি কি বহাব পাৰো এওসি 40 ডিগ্ৰী আর এটো আমি উলাম বিও 70 ডিগ্ৰী গতিকে ইয়াৰ পৰা উলাই যাব বি ও ই উলাই গ'ল কিমান হ'ব তোমাৰ 70 ৰ পৰা এফালে এটো বিয়োগ কৰি দিয়া এফালে মাইনাস হৈ আহিব এটাকে বি ও ই হ'ব 30 ডিগ্ৰী এ বি ও 30 ডিগ্ৰী এতিয়া তোমালোকে চাবা আমাৰ এটো কোণ 30 ডিগ্ৰী পাই গলো গতিকে এইটো আমাৰ জুৰিয়া কোণ হ'ব এওসি আমি সি ও ই চাবা দে এটো এওসি প্লাস সি ও ই প্লাস এংগল বিওই চোৱা এওসি এটো কোণ এওসি তাৰ পিছত এংগল সিওই প্লাস এংগল বিওই এটো বিওই কিমান হ'ব এটো আমাৰ এটা জুৰিয়া কোণ হ'ব জুৰিয়া কোণ বুলি ক'লে আমি কি হ'ব 180 ডিগ্ৰী এটো ৰৈখিক জুৰিয়া কোণ ইয়াত লিখি দিছো ৰৈখিক জুৰিয়া কোণ ৰৈখিক জুৰিয়া কোণ এটো ৰৈখিক জুৰিয়া কোণ হ'ল ইয়াৰ মান তোমালোকে পাইছা এওসি 40 ডিগ্ৰী 40 ডিগ্ৰী দিয়া বহাই দিয়া তাৰ পিছত এটো উলাব লাগিব সিওই এটো পাইছো 30 ডিগ্ৰী আৰু এটো 180 ডিগ্ৰী ইয়াত যোগ কৰিলে 70 হ'ব সিওই 180 ডিগ্ৰী গতিকে ইয়াতে উলাই যাব তোমালোকে চোৱা এটো উলাই যাব এংগল সিওই 180 ডিগ্ৰীৰ পৰা তোমালোকে 70 বিয়োগ কৰি দিয়া এটাকে সিওই সমান হ'ব 110 ডিগ্ৰী গতিকে আমি এতিয়া 110 ডিগ্ৰী পালো এতিয়া আমাৰ প্ৰবৃদ্ধ কোণটো লাগিব প্ৰবৃদ্ধ কোণটো তোমালোকে উলাব লাগিব এতিয়া প্ৰবৃদ্ধ কোণটো কি হ'ব চোৱা গতিকে এইখিনিয়ে প্ৰবৃদ্ধ হ'ব তাৰমানে এংগল সিওই প্ৰবৃদ্ধ সিওই
সমান 360 ডিগ্ৰী হ'ব এইটো কোন আমাৰ আমি পালো 110 110 বহাই দিয়া 110 তে প্ৰবিদ্ধ COE 360 ডিগ্ৰী ইয়াত চোৱা এতিয়া প্ৰবিদ্ধ COE 360 পৰা কি বিয়োগ কৰিব লাগিব প্লাস আছে বলে মাইনাস হ'ব 110 গতিকে আমাৰ 250 ওলাল 250 এই 250 দেই 250 250 বিয়োগ কৰি দিবা গতিকে আমাৰ প্ৰবিদ্ধ কোণটো ওলাল প্ৰবিদ্ধ কোণ ওলাব দিছিল প্ৰবিদ্ধ কোণ এইটো প্ৰবিদ্ধ কোণ গতিকে 250 ডিগ্ৰী ওলাল এনেকে ধৰণৰ কৰিব লাগিব গতিকে ইয়াত প্ৰবিদ্ধ কোণৰ বিষয়ে তোমাক কৈ থোৱা আছে এটো বুজাই দিছো প্ৰবিদ্ধ কোণটো এনেকে উলিয়াবা এটো আমাৰ হল এতিয়া নেক্সট চাবা 2 নম্বৰটো চাবা 2 নম্বৰটো উলাব লাগে 2 নম্বৰটো দিয়া আছে প্ৰথম চোৱা xy আৰু mn দেখাই কোড কাটিছে o বিন্দুত কাটিছে এটো xy আৰু mn দেখাই o বিন্দুত কাটিছে আৰু POY এই কোণটো 90 ডিগ্ৰী এটো সিম্বল দি থোৱা আছে 90 ডিগ্ৰী 90 ডিগ্ৰী এই 90 ডিগ্ৰী তেন্তে দিয়া আছে ৰেশিও হিচাপে এই কোণটো ৰেশিও দিয়া আছে 2:3 c ৰ মান নিৰ্ণয় কৰক এই এংগলটো উলাব লাগিব তোমালোকে প্ৰথমতে এটো উলাবা দিয়া আছে a অনুপাত b 2:3 ধৰা হল a মানে তুমি ধৰিবা twice x b মানে ধৰিবা thrice x এতিয়া তোমালোকক এটো চাবা যে ইয়াত তুমি এটো কৰা POX চাবা POX angle plus angle POY সমান 180 ডিগ্ৰী হ'ব এটো হ'ব ৰৈখিক জুৰিয়া কোণ ৰৈখিক জুৰিয়া কোণ গতিকে আমাৰ POX চাবা এটো POX দুটা আছে A আৰু B আছে এটো আমাক দিয়া আছে 90 ডিগ্ৰী POY চোৱা POY এটো POY কি দিয়া আছে POY 90 ডিগ্ৰী এফালে 180 ডিগ্ৰী সমান 180 ডিগ্ৰী গতি তোমালোকে A মানে কি বহাব পাৰা twice x B মানে thrice x 180 ডিগ্ৰী minus 90 ডিগ্ৰী এটো 5x হল এফালে b কৈ 90 হ'ব এতিয়া x মানে তুমি 90 ডিগ্ৰী পাছে ডিভাইড কৰি দিয়া এটাকে x মানে ওলাই যাব 18 ডিগ্ৰী এটো ডিভাইড কৰিলে x মানটো ওলাল x মান ওলালে তোমালোকে পাই যাবা a মানে হ'ব 2 * 18 ডিগ্ৰী 18 গুণ 36 ডিগ্ৰী হ'ব আকৌ b মানে কোনটো ওলাই লোৱা 3 পূৰণ কি হ'ব 18 ডিগ্ৰী দিয়ে 54 ডিগ্ৰী 54 এটা তোমাল দুটা কোণ ওলাই গল এটা আমাৰ এমক c গুণটো লাগে এইটো কোণ আৰু এইটো কোণ যোগ কৰিলে জুৰিয়া হ'ব তোমালোকে এনেকৈ লিখিব পাৰা যে MOX প্লাস এইটো লিখিব পাৰা NOX সমান 180 ডিগ্ৰী এইটো কি হ'ব ৰৈখিক জুৰিয়া কোণ কি হল গতিকে ইয়াত MOX চাবা MOX B হ'ব আৰু NOX C হ'ব C 180 ডিগ্ৰী এতিয়া তোমালোকে চোৱা B কোণ পাইছা তোমালোকে B কোণ মানে 54 বহাই দিয়া C কোণটো ওলাই যাব গতিকে আমাৰ C কোণ বা C লিখিলে হ'ব C মানে 180 ডিগ্ৰী minus 54 এটাকে বিয়োগ কৰিলে কিমান হ'ব
126 ডিগ্ৰী হয়নে চোৱা 180 আছিলে তাৰ পৰা 54 মাইনাস কৰা গতিকে ইফালে আহিলে 6 ইয়াতে আছে 7 2 126 ডিগ্ৰী গতিকে 126 ডিগ্ৰী হ'ল গতিকে এইটো এনসাৰ হ'ব সি ভ্যালু সি এ ওলাব দিছে সি মান নিৰ্ণয় কৰা এটাকে সি মান হ'ব 126 ডিগ্ৰী গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ ভিডিঅ'টো মই আজি ইয়াতে সমাপ্ত কৰিলোঁ